নতুন এটা দিনত নতুন এটা ঠাইত নতুন এটা ব্লগত সকলোকে স্বাগতম জনালোঁ। হে গাইজ, ৱেলকাম বেক টু দি চেনেল। ছান টেম্পল চাই আহিলোঁ, এতিয়া গৈ আছোঁ ভুৱনেশ্বৰ। 63 কিলোমিটাৰ ইয়াৰ পৰা। ইয়াতে আমি তৰমুজ খালোঁ। ইয়াৰ দোকান এখন, পানী চানী ল'লোঁ, তৰমুজ খালোঁ। এয়া নেশ্যনেল হাইৱে। ৱেলকাম টু পাটচাহানিপুৰ পিপিলি টল প্লাজা। पूजा पाठ नहीं, कल घूमने का है ऊपर है। এয়া কাৰ পাৰ্কিং এৰিয়া আহি পালোঁ আমি। বন্ধুসকল, আজি আমি আহিছোঁ উৰিষ্যাৰ ভুৱনেশ্বৰৰ ওচৰত এখন অতি সুন্দৰ আৰু ঐতিহাসিক ঠাই ধৌলি শান্তি স্তূপালৈ। গাইজ আহি পালোঁ। এয়া সেইপিনে এণ্ট্ৰি, ৱে টু টেম্পল। এইবিলাক এনেকৈ বিভিন্ন ষ্টেচনাৰী দোকান, খোৱা বোৱাৰ দোকান। পাহাৰৰ ওপৰত অৱস্থিত এই শুভ্ৰ শান্তি স্তূপাখন দেখিবলৈ যিমান ধুনীয়া, ইয়াৰ ইতিহাসো সিমানেই গভীৰ। চাৰিওফালে সেউজীয়া পৰিৱেশ, ওপৰৰ পৰা সুন্দৰ দৃশ্য শান্তি স্তূপাটো। কোৱা হয় এই ধৌলি পাহাৰেই আছিল প্ৰাচীন কলিংগ ৱাৰৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ স্থান। যুদ্ধৰ ভয়ংকৰ পৰিণতি দেখি সম্ৰাট অশোকে হিংসাৰ পথ এৰি শান্তি আৰু বৌদ্ধ ধৰ্মৰ পথ গ্ৰহণ কৰিছিল বুলি ইতিহাসত উল্লেখ আছে। আজি এই ঠাইখন শান্তি, হিংসা আৰু আধ্যাত্মিক এক সুন্দৰ প্ৰতীক। আপুনি যদি ভুৱনেশ্বৰ বা পুৰী ভ্ৰমণ কৰে তেন্তে ধৌলি শান্তি স্তূপাটো আপোনাৰ ট্ৰেভেল লিষ্টত নিশ্চয় ৰাখিব। কি यार বস্তু বাবা, হে বাবা, এই যে স্পাইডারম্যান বাবা, স্পাইডারম্যান। ব্যাটম্যান। ইয়াত কেৱল শান্তি স্তূপাই নহয়, তাৰ কাষতে এটা সুন্দৰ মন্দিৰো আছে। এফালে শুভ্ৰ শান্তি স্তূপাৰ শান্ত আৰু আধ্যাত্মিক পৰিৱেশ, আনফালে মন্দিৰৰ ভক্তিময় পৰিৱেশ, দুয়োটাই মিলি ঠাইখনক অধিক সুন্দৰ কৰি তুলিছে। পাহাৰৰ ওপৰত থকাৰ বাবে ইয়াৰ চাৰিওফালৰ প্ৰাকৃতিক দৃশ্য অতি মনোমোহা। বঢ়িয়া হवा। কি মজা বতাহ, কি মজা বতাহ না। পুরো ধুনীয়া বতাহ মাৰি আছে, মজা। চব একো নহয়, একো নহয়। হৈ গৈছে, যাওঁ বল।
ইফালেদি তো আহিছিলোঁ, ইফালেদি যাওঁ। আমাৰ চোৱা হৈ গ'ল, আগৰ ঠাইতে আহি পালোঁ। এয়া দোকানবোৰ, সেইখিনি বেছি দূৰ নহয়, ওচৰতে খোজকাঢ়ি আহিব পাৰি গাড়ীৰ পৰা নামি। এইটোতো তোমাক কিনি দিছিল, সেইটোৱে। এইখন হোটেলতে আমি ভাত খাই ল'লোঁ, দুপৰীয়াৰ আহাৰ। सब गाड़ी वही जा रहा है। तो हिंदू परिषद तो था, हाँ सफाई हाँ। গাইজ, এইবাৰ আহি পালোঁ আমি লিংগৰাজ মন্দিৰ। তো মন্দিৰৰ ভিতৰত মোবাইল, চেণ্ডেল, জোতা তাক নিব নিদিয়ে। তো ভিডিঅ' ইয়াৰ পৰাই কৰিছোঁ আৰু মোবাইলটো গাড়ীত থৈ আহিম। তো ইয়াৰ পৰাই চাওক। ভুৱনেশ্বৰ চহৰৰ অন্যতম বিখ্যাত আৰু পবিত্ৰ তীৰ্থস্থান লিংগৰাজ মন্দিৰ। সন্মুখত এটা এইটো পুখুৰী আছে। মন্দিৰৰ বিশাল শিখৰ, সুন্দৰ পাথৰৰ কাৰুকাৰ্য আৰু প্ৰাচীন স্থাপত্যই ইয়ালৈ অহা প্ৰতিজন মানুহৰ মন আকৰ্ষণ কৰে। এই যে রথ যাতে हो क्या भैया? ये रथ रथ है ना, हाँ। एक रथ का आनंद मिलता ऐसा जीवो। হেল্ল', উদয়গিৰি খণ্ডগিৰি আহি পালোঁ আমি। ইয়ে ক ইয়ে ক পাহাৰ বগাব লাগিব এইবাৰ। বেলুন লাগব নেকি? বেলুন আমাৰ মা টিকেট কাটিব গৈছে ন? টিকেট কাটিব গৈছে, আমি ইয়াতে ৰৈ আছোঁ। টিকেটখন কাটি অনাৰ পিছত ভিতৰত সোমাম। খণ্ডগিৰি কেফ। এইয়া ওপৰত কেফ আছে এইবিলাক। উদয়গিৰি কেফ আহি পালোঁ। এইয়া ধুনীয়া বাগান ফুলনি। এইবিলাক কেফ। নদৌৰিবি, লাহে লাহে। Wah, wah, ya.
তো খণ্ডগিৰিত ক'ত যোৱা হ'ব ইয়াৰ পৰাই দেখাই দিওঁ খণ্ডগিৰিটো। এইয়া মন্দিৰ আছে, পাহাৰ, তাতেও এনেকৈ চিৰি বগাই উঠিব লাগিব। কেব আছে আৰু এইটো জৈন মন্দিৰ ওপৰত। দুখনমান ফটো চটো উঠি অলপ ঘূৰি যাওঁ আৰু অঁ ভূত আছে, বাবা ভূত আছে তাতে, তুমি গৈছিলা? ভূত আছে, ৰুক। ইয়ালৈ আহিলে কেৱল টুৰিষ্ট প্লেচেই চোৱা নহয়, আমি যেন ইতিহাসৰ পাতৰ মাজলৈ সোমাই যাওঁ তেনেকুৱা অনুভৱ হয়। একদম টপ ভিউ গাইস। আৰু তলত ইপিনে ভুৱনেশ্বৰ চহৰৰ ভিউ। এইয়া ট্ৰেইন গৈ আছে এখন, ভুৱনেশ্বৰ চহৰ। हेलो गाइस, যদি আপুনি হিষ্টৰী, এনচিয়েণ্ট আৰ্কিটেকচাৰ আৰু ট্ৰেভেল ভাল পায় তেন্তে উদয়গিৰি খণ্ডগিৰি আপোনাৰ ট্ৰেভেল লিষ্টত নিশ্চয় থাকিব লাগে। আকৌ লগ পাম আন এটা সুন্দৰ ভ্ৰমণৰ কাহিনীৰ সৈতে। যাবা গাইজ, উদয়গিৰি খণ্ডগিৰি চালোঁ, উদয়গিৰি আৰু খণ্ডগিৰি কেব চালোঁ আৰু এতিয়া যাব ওলালোঁ পুৰীৰ পিনে। তো যাওঁতেতো ৰাতি হৈ যাব, ভিডিঅ'টো শেষ কৰোঁতে ৰাতি হৈ যাব পাৰে। তো ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। যদি ভিডিঅ'টো ভাল লাগিছে কি কৰিব? লাইক, শ্বেয়াৰ, কমেণ্ট, আৰু বেল আইকনটো আজিলৈ মানে বাই বাই। জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ, বাই বাই। বাই বাই দিয়া। জয় জগন্নাথ।